আমিতো টাউনত ডাঙৰ হোৱা ল'ৰা ছোৱালী সৰুৰ পৰা মানে যান্ত্ৰিক সেইটো দেখি দেখি আমাৰ আমনি লাগিলে গাঁও এৰি যে মানুহে চহৰলৈ যায় কিয় যাব লাগে মোৰ চেলেঞ্জ মানে মই সৰুৰ পৰাই গাঁৱত থকা এটা মন আছিলে মানে গাঁৱত কিবা কৰিম গাঁৱত আৰু মই গাঁৱতে বিয়া হৈছো হয় হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু এতিয়া মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় লাহোৱালস্থিত এটা ভিতৰুৱা অঞ্চলত আৰু এই ভিতৰুৱা অঞ্চলতেই গঢ় লৈ উঠিছে এটা সেউজী ধৰণী বুলি নাম লৈ এটা পৰিৱেশ সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছে বাইদেউ এগৰাকীয়ে গঢ়ি তুলিছে এই পৰিৱেশটো আৰু সেউজী ধৰণী নামটো শুনিয়ে আপোনালোকে অনুমান কৰিব পাৰিছে কেনেকুৱা এটা পৰিৱেশ আচলতে বলক দেৰি নকৰোঁ পৰিৱেশটো চাওঁ এয়া হৈছে সোমাই যোৱা পৰিৱেশটো আৰু ইয়াতে আগতে ইটা ভাটা আছিলে ইটা ভাটা মানে ইয়াত শিল ইটা আছে মাটিবিলাক আৰু এই সেউজী ধৰণী পৰিৱেশটো কেনেকৈ গঢ়ি তুলিছে আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তাৰ কাৰণে ভিডিঅ'টো চাই থাকিব লাগিব এয়া হৈছে পৰিৱেশ আৰু এই ঘৰখনৰ তললৈ আহি পালোঁ আৰু পৰিৱেশটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম তাৰ আগতে এইখন চাই লওক আপোনালোকে ফুড এণ্ড ফিচিং চেণ্টাৰ লাহোৱাল পলিটেকনিক নিয়াৰ গিৰ্জা স্কুল এই এড্ৰেছটো এই ফোন নম্বৰ দিছোঁ আপোনালোকে আহিব পাৰে ধুনীয়াকৈ গাৰ্ডেনিং কৰিছে এয়া ধুনীয়াকৈ গাৰ্ডেনিং কৰিছে বাইদেৱে ধুনীয়া এটা পৰিৱেশ গঢ়ি তুলিছে আচলতে আপোনালোকে চাওক এইখন হৈছে ঘৰটো ডিব্ৰুগড় চহৰৰ মাজত তেওঁলোকৰ ঘৰ কিন্তু নগৰ এৰি এটা গাঁৱলীয়া পৰিৱেশলৈ আহি এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে এয়া সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ আৰু এই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু সেয়া সঁচাই আজিৰ যুগত বৰ্তমান সময়ত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে তেনে ক্ষেত্ৰত এটা যান্ত্ৰিকতাৰ পৰিৱেশৰ মাজৰ পৰা আহি এনে এটা নিৰ্মল পৰিৱেশ য'ত মানে গছ গছনি পথাৰ পানী পুখুৰী সেইবিলাকৰ লগত ধুনীয়া এটা জীৱন উপভোগ কৰি আছে সেয়া সঁচাকৈ প্ৰশংসনীয় বলক আপোনালোকেও এই পৰিৱেশটো উপভোগ কৰক এয়া হৈছে পৰিৱেশটো আপোনালোকে চাওক ধুনীয়া এটা পৰিৱেশ কেনেকৈ আচলতে এইবিলাক মাটি যদি আপুনি অকণমান যদি খানি উলিয়াই তেতিয়াহ'লে ইয়াত ইটা পাব ইটা মানে ইয়াতে আগতে ইটা ভাটা আছিলে পৰিৱেশটো এনেকুৱা ইটা আছে আচলতে কিন্তু তেনে এটা পৰিৱেশত এনে এটা মাটিত তেওঁলোকে ইমান ধুনীয়াকৈ গছ গছনি ৰুই ধুনীয়া এটা সেউজীয়া পৰিৱেশ সৃষ্টি কৰিছে এয়া চাওক এয়া গোল নেমু এয়া নিম গছ নুনি আচলতে সেয়া ধুনীয়া পৰিৱেশ আছে এয়া হৈছে পুখুৰীৰ পাৰত নিৰিবিলি বতাহ টকৌ গছৰ এয়া পৰিৱেশটো কি ধুনীয়া এটা পৰিৱেশ Hi. Wait. Hello. Hi. ইমান ধুনীয়া মেকুৰী এটা আছে দুটা আছে দুটা মেকুৰী পুহিছে বাইদেউ ধুনীয়া আৰু ইয়াতে এয়া পদুম ফুল কেনেকৈ ৰুইছে পদুম ফুল ইমান ধুনীয়া
ফুল দুপাহ আছে। ইয়াত ধুনীয়াকৈ ৱাল দিয়া আছে আৰু ইয়াতে এয়া হৈছে সেউজী ধৰণীৰ স্বত্বাধিকাৰী। নমস্কাৰ। ইয়াত ধুনীয়াকৈ ঘৰটো চাওক আপোনালোকে, এটা যান্ত্ৰিক মানে পৰিৱেশৰ মাজত ডাঙৰ হোৱা বাইদেউ আৰু ডিব্ৰুগড় চহৰত তেওঁলোকৰ ঘৰ, কিন্তু এনে এটা গাঁৱলীয়া পৰিৱেশত ধুনীয়া এটা পৰিৱেশ গঢ়ি তুলিছে সেইগৰাকী বাইদেউ আমাৰ মাজত। এয়া শ্বেমিম আখতাৰ। আৰু মই বাইদেউৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আৰু বাইদেউ, আপোনাৰ আচলতে এই চিন্তাধাৰাটো আপোনাৰ লগতে আৰু এই মানে পৰিৱেশটো কেনেকৈ মানে গঢ় দিম বুলি আপুনি মনত ভাবিলে, সেই কথাটো অলপ জনাব। তুমি ভাল প্ৰশ্ন কৰিছা। মানে কি ধৰা, আমিতো টাউনত ডাঙৰ হোৱা ল'ৰা ছোৱালী, সৰুৰ পৰা মানে যান্ত্ৰিকৰ সেইটো দেখি দেখি আমাৰ আমনি লাগিলে। তাৰপিছত আৰু এটা কথা মই মন কৰিছিলোঁ সৰুৰ পৰাই, গাঁও এৰি যে মানুহে চহৰলৈ যায়, কিয় যাব লাগে? গাঁৱত মানে ধৰা ইমান এটা ভাল পৰিৱেশ পায় বা মানুহৰ ইকনমিক ফালৰ পৰা বহুত ডেভেলপ হ'ব পাৰে, কিন্তু সেইটো নকৰি মানুহ অকল টাউনমুখী হয়। সেইটো কাৰণে মোৰ এটা মানে চেলেঞ্জ হৈছিলে যে মই গাঁৱত গৈ কিবা এটা কৰিম। এইবিলাক মানে মোৰ এই কৰ্মবিলাক দেখি যদি কোনোবাই অনুপ্ৰাণিত হয়, মানে উঠি অহা যুৱক যুৱতীসকল অকণমান যদি তেওঁলোকে অকণমান কৰে, আগবাঢ়ে এনেকৈ কিবা এটা কৰিবৰ কাৰণে, সেইটোৱে মোৰ এটা মানে হ'ব আৰু এটা মানে মোৰ চেলেঞ্জ মানে। আৰু মই আজি বাইদেউৰ ইয়ালৈ আহিছোঁ, মই 6-7 বাৰমান আহিছোঁ ইয়ালৈ। ইয়াত থাকিছোঁ, খুব এটা ধুনীয়া পৰিৱেশ আৰু খুব এটা ঠাণ্ডা লাগে, নিৰ্মল এটা পৰিৱেশ। আৰু বাইদেউৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ছাপোৰ্ট কৰিব ভিডিঅ'টো। আৰু যদি কোনোবাই ইচ্ছা কৰে তেতিয়াহ'লে এই পৰিৱেশত আপোনালোকে আহিব পাৰিব। আৰু ইয়াৰ এড্ৰেছটো বাইদেৱে নিজে ক'ব পৰৱৰ্তী সময়ত। এতিয়া বাইদেউ, এই যিটো এটা ধুনীয়া সুন্দৰ পৰিৱেশ আপুনি গঢ় দিছে, এই পৰিৱেশটো গঢ় দিবৰ কাৰণে আপুনি কিমান সময় লাগিছে, কিমান বছৰ লাগিছে? মোৰ এইটো তোমাক মই আৰু এটা কথা কৈ থওঁ, এইটো এটা ইটা ভাটা আছিলে। এজন হেমৰাজ আগৰৱালা বুলি এজন মাৰোৱাৰী সম্প্ৰদায়, তিনিচুকীয়াৰ হয় তেখেতৰ এইটো ইটা ভাটা আছিলে। তাৰপিছত মই যেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছোঁ, তেতিয়াই মই সৰুৰ পৰাই গাঁৱত থকা এটা মন আছিলে, মানে গাঁৱত কিবা কৰিম গাঁৱত। আৰু মই গাঁৱতে বিয়া হৈছোঁ, টাউনৰ ছোৱালী গাঁৱত বিয়া হৈছোঁ। তাৰপিছত মই সেই হেমৰাজ আগৰৱালাৰ পৰা মোৰ দেউতাক কৈ এই মাটিখিনি আমি কিনি লৈছিলোঁ। কিনি লোৱাৰ পিছত সেই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ হৈ পৰিলে। তাৰপিছত মই বিয়া হৈ গ'লোঁ। বিয়া হৈ 10 বছৰ পিছত, বিয়াৰ 10 বছৰ পিছত মই আকৌ ইয়াত আহি মানে গাঁৱত আজি 12 বছৰ, মোৰ বিয়া হোৱা 22 বছৰ হৈছেতো, কিন্তু 10 বছৰ পিছত মই আজি 12 বছৰ লাগি মানে এডোখৰ মানে চনপৰা মাটিক জীৱন দিছোঁ। সঁচাকৈ পৰিৱেশটো আপোনালোকে দেখিলে গম পাব। আৰু এই যিটো আপুনি সেউজী ধৰণী নহয় জানো, সেউজী ধৰণী হয়, হোমষ্টে কৰিব পাৰে আপোনালোকে, ধুনীয়াকৈ থাকিব পাৰে। আৰু সৰু ল'ৰা ছোৱালীৰ মানসিক বিকাশৰ কাৰণে খুবেই এটা সুন্দৰ পৰিৱেশ। ইয়াত খেলিব পৰাকৈ মানে সুবিধা আছে আৰু থাকিব পৰাকৈ সুবিধা আছে। আৰু মই এইটো বাইদেউক সুধিব বিচাৰিম, হয়, কি সুবিধা আছে বাইদেৱে নিজেই ক'ব। আৰু এই পৰিৱেশটো ক'ত আছে, এড্ৰেছটো বাইদেৱে কওক। আমাৰ লাহোৱাল পলিটেকনিকেল গীৰ্জা স্কুলৰ ওচৰতে। আমাৰ ফোন নাম্বাৰ হৈছে 6900732167। হয়, আৰু ইয়াত কি সুবিধা আছে বাইদেউ? মই ইয়াত দেখিছোঁ কিছুমান ট্ৰেডিশ্যনেল মানে পোচাক আছে, ট্ৰেডিশ্যনেল কাপোৰ পিন্ধি আমি মানে ইয়াত নৰ্থ ইষ্টৰ গোটেই ড্ৰেছখিনি ৰাখিছোঁ মানুহে ফটো তুলিবৰ কাৰণে। কিন্তু মই কোনো ফিজ নলওঁ, অকল মই খোৱা খৰচটো লওঁ, খোৱা আৰু থকাৰ খৰচটোহে লওঁ, বাকী মই একো ফিজ নলওঁ। আৰু আমাৰ ফিচিং আছে, যেনেকে বৰশী বোৱা, মাছ ধৰা আমাৰ বিলাক আছে, সঁজুলিবিলাক আছে, সেইবিলাক মানুহে অলপ মানে এনজয় কৰিব পাৰে আৰু ধৰক। হয়, সঁচাকৈ বহুত এটা প্ৰশংসনীয় পদক্ষেপ। আৰু ইয়াত মানে বাইদেউৰ আৰু এটা মানে আমাৰ যিবিলাক মানুহে এনে এটা পৰিৱেশ, নিৰ্মল এটা পৰিৱেশত আহিব বিচাৰে, তেওঁলোকৰ কাৰণে সুবিধাজনক কৰি দিছে। যিবিলাক মানে ট্ৰেডিশ্যনেল নৰ্থ ইষ্টৰ ট্ৰেডিশ্যনেল ড্ৰেছ মানে ইয়াত বিচাৰি পাব। আৰু ফিচিং কৰিব পৰা কেপাচিটি আছে। আৰু তাৰ কোনো ফিজ নলয়, মুঠৰ ওপৰত খোৱা আৰু ইয়াত থকাৰ ফিজটোহে বাইদেউলৈ খুব মানে বেছি। মানে মহানগৰীত যিমান দাম, নগৰত যিমান দাম তাতকৈ বহুত কম, কিন্তু ইয়াত পৰিৱেশটো বহুত বেছি ভাল।
আপোনালোকে চাওক, পৰিৱেশটো মই দেখুৱাব চেষ্টা কৰিম। বলক। ঠাণ্ডা দিনত খুবেই মানে এটা প্ৰয়োজন আমাৰ জুই সেকিব পৰাকৈ। জুই সেকিব পৰা ব্যৱস্থা আছে, মাছ পুৰি খাই, বহুতে মাংস পুৰি খাই, নিজে Wow. বনাই খোৱাৰ সুবিধা আছে, Oh. নিজে বনাই খাম বুলি ক'লেও সুবিধা আছে। একদম বঢ়িয়া, এইটো মানে 10-12 opportunity। জন আহি নিজে নিজে বনাই খাব পাৰিব, সেইটো সুবিধাও মই ৰাখিছো। এইটো সুবিধা কিন্তু বহুত ভাল দিছে। ঠিক আছে, বলক পৰিৱেশটো অকমান চাই লওঁ। তুমি চাহ খাবি? মই চৰ্বতে খাম। এয়া হৈছে পৰিৱেশটো, এয়া বেডশ্বীট আপোনালোকে চাওক, খুব ধুনীয়া। মানে মই যাবগৈ মন যোৱা নাই, ঠাণ্ডা লাগিছে। এয়া এয়া চকী আছে, ধুনীয়াকৈ লিখিব পৰা, পঢ়িব পৰা কেপাচিটি আছে। আৰু এয়া হৈছে বাথৰুম, এটেচড আছে ইয়াতে। এয়া হৈছে বাথৰুম, ধুনীয়াকৈ ৰাখি থৈছে। এয়া গা ধুব পৰাকৈ বাল্টিন আছে ইয়াতে, আৰু এইফালে বেচিন আছে। ধুনীয়া এটা পৰিৱেশ। এয়া জাপি, খুব ধুনীয়া পৰিৱেশ, আপোনালোকে চাওক। এয়া হৈছে দুৱাৰখন খুলিয়ে আপোনালোকে এটা সুন্দৰ পৰিৱেশ, দুৱাৰখন খুলিয়ে আপোনালোকে এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পাব।